দ্য মিডনাইট ভিজিটৰ বাই ৰবাৰ্ট আৰ্থাৰ। কেইটামান বিশেষ বচা প্ৰশ্ন। নমস্কাৰ, সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা দ্য মিডনাইট ভিজিটৰ চেপ্টাৰটোৰ পৰা কেইটামান 4 মাৰ্কছৰ প্ৰশ্ন আজি এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নসমূহ এইবাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে। তেনেহ'লে আহাচোন প্ৰশ্নবোৰ আমি জানি লওঁ। প্ৰথম প্ৰশ্নটো হ'ল, হাউ ডাজ অ'চেবল মেনেজ টু মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি আটেচড টু হিজ ৰুম, হোৱাট মেক্স ইট এ কনভিনচিং ষ্টৰী। হাউ ডাজ অ'চেবল মেনেজ টু মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি আটেচড টু হিজ ৰুম, হোৱাট মেক্স ইট এ কনভিনচিং ষ্টৰী। এই প্ৰশ্নটো 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটো ইগন'ৰ কৰিব নোৱাৰিব, পঢ়িবই লাগিব। যিকোনো উপায়েৰে ছাত্ৰ ছাত্ৰীসকলে বাই হুক এণ্ড ক্ৰুক কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব আৰু 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই প্ৰশ্নটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে। নেক্সট প্ৰশ্নটো হ'ল, হাউ ডিড অ'চেবল শ্ব' প্ৰেজেন্স অফ মাইণ্ড টু গেট ৰিড অফ মেক্স, বা ডেছক্ৰাইব হাউ অ'চেবল আউটস্মাৰ্টেড মেক্স, বা ডেছক্ৰাইব দ্য মিটিং বিটুইন অ'চেবল এণ্ড মেক্স, বা ডেছক্ৰাইব হাউ অ'চেবল আউটউইটেড মেক্স। এই প্ৰশ্নকেইটা উত্তৰ এটাই হয়। গতিকে এই প্ৰশ্নটো 2025 বৰ্ষৰ পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটো পঢ়িব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, হু ৱাজ মেক্স, হাউ এণ্ড হোৱাই ডিড হি এণ্টাৰ অ'চেবলছ হোটেল ৰুম, হোৱাট হেপেণ্ড দেন। হু ৱাজ মেক্স, হাউ এণ্ড হোৱাই ডিড হি এণ্টাৰ অ'চেবলছ হোটেল ৰুম, হোৱাট হেপেণ্ড দেন। বহুত ইম্পৰ্টেণ্ট হয়। 2025 বৰ্ষৰ পৰীক্ষাৰ বাবে এই প্ৰশ্নটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটোৰ উত্তৰ যিকোনো প্ৰকাৰে পঢ়িব লাগিব। ঠিক সেইদৰে অন্য এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে, হোৱাট ডিড অ'চেবল চে এবাউট দ্য বেলকনি। হোৱাট ডিড অ'চেবল চে এবাউট দ্য বেলকনি, হোৱাট পাৰ্পাছ ডিড ইট ছাৰ্ভ। বহুত ইম্পৰ্টেণ্ট হয়, প্ৰায় পৰীক্ষাত আহে, এইবাৰো অহাৰ চান্স আছে। নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে, হু ৱাজ হেনৰী, হাউ ডিড হি হেল্প অ'চেবল। হু ৱাজ হেনৰী, হাউ ডিড হি হেল্প অ'চেবল। খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। 2025 বৰ্ষৰ পৰীক্ষাৰ বাবে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকলে যিকোনো উপায়েৰে এই প্ৰশ্নটো পঢ়ি যাব লাগিব। নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে, হু ৱাজ ফাউলাৰ, গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অ'চেবল। হু ৱাজ ফাউলাৰ, গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ অ'চেবল। এই প্ৰশ্নটো 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট আৰু এইবাৰ পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে ওপৰৰ প্ৰশ্নকেইটা এইবাৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন চলাব পাৰে। মই ভাবোঁ ইয়াৰ পৰা এটা 4 মাৰ্কছৰ প্ৰশ্ন 100% কমন পৰিব।